বহুতে প্ৰশ্ন কৰি থাকে ADRE 3.0 কেতিয়া ওলাব বুলি। তো গভৰ্ণমেণ্টে কোৱা মতে ADRE 3.0 আমাৰ যোনটো এই 2026 এপ্ৰিল মাহত ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছতে প্ৰকাশ পাব বা ৰিলিজ হ'ব বা সেই বিষয়ে চৰকাৰে ক'ব বুলি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। আৰু এতিয়ালৈকে ৰাজ্য চৰকাৰে নিযুক্তি দিছে এজ পাৰ গভৰ্ণমেণ্ট 1,56,215জন প্ৰাৰ্থীক অলৰেডি চাকৰি দিছে চৰকাৰে কোৱা মতে। আৰু শুক্ৰবাৰে 3,374গৰাকী প্ৰাৰ্থীক চতুৰ্থ বৰ্গৰ নিযুক্তি দিলে, সেইটো আমি সকলোৱে গম পাওঁ। আৰু এটা কথা আছিলে যে বদলীকৰণৰ ক্ষেত্ৰত বহুতে আমাক সুধি থাকে। বদলীকৰণ প্ৰক্ৰিয়াটো 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। স্বাগত সতীৰ্থ নামৰ পৰ্টেলত বছৰত দুবাৰকৈ আপোনালোকে আবেদন কৰিব পাৰিব। স্বাগত পৰ্টেল নাম হ'ল যোনটো পৰ্টেলত আপুনি আবেদন কৰি মানে বদলীকৰণ কৰিব পাৰিব, মানে চৰকাৰীৰ সাল সলনি ট্ৰান্সফাৰটো কৰিব পাৰিব।